হেল্ল' নমস্কাৰ কুমৰুক চুদুং মোৰ নাম হৈছে অম্লানজ্যোতি ইন আপোনালোকে মোৰ ইউটিউব চেনেল ডিফেন্স ক্লাব এজ চাই আছে তো প্ৰথমবাৰ মোৰ চেনেল আহিছে যদি প্লিজ চেনেল ছাবস্ক্ৰাইব লগতে বেল আইকনটো দবাব নাপাহৰিব তো আপোনালোকক হয়তো গম পাই যোৱাকালি আমাৰ অসম চৰকাৰৰ 100 নম্বৰ কেবিনেট মিটিং হৈছিলে তাতে বহুখিনি গুৰুত্বপূৰ্ণ মন্তব্য আমাৰ অসম চৰকাৰে দিছে তাৰে ভিতৰত এডুকেশ্যন ডিপাৰ্টমেণ্ট আপোনালোকে গম পায় এডুকেশ্যন ডিপাৰ্টমেণ্টত প্ৰায়খিনি ভেকেঞ্চি খালী আছে প্ৰায় 10,299টা টোটেল ভেকেঞ্চি বৰ্তমান খালী আছে ইয়াৰ সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ মন্তব্য দিছে লগতে যোনটো যোৱাকালি 100 নম্বৰ কেবিনেট মিটিঙত কি বিষয়ত কথা পাতিছিল আপোনালোকক আজি এই ভিডিঅ'ত জনাব চেষ্টা কৰিম এইটো কাৰণে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব বুলি আশা ৰাখিছোঁ এতিয়া বলক যোৱাকালি 100 নম্বৰ কেবিনেট মিটিঙত ভেকেঞ্চিসমূহৰ ভিতৰত মানে বিশেষকৈ এডুকেশ্যন ডিপাৰ্টমেণ্টে কৈছোঁ কি কথা পাতিছিল আপোনালোকক এতিয়া লগাই দিছোঁ তো এতিয়া আহিছোঁ যোৱাকালি অসম চৰকাৰৰ 100 নম্বৰ কেবিনেট মিটিঙত কি কৈছিলে তো অহা মাহতে প্ৰকাশ পাব প্ৰায় 22,000 পদৰ বিজ্ঞাপন এইটো আপোনালোকে অলৰেডি গম পাইছে লগতে বিশ্বনাথ বজালী তামোলপুৰ আৰু হোজাই জিলাৰ পুনৰ গঠন কৰা হৈছে তেওঁলোকক জিলা হিচাপে পুনৰ গঠন কৰা হৈছে এইবিলাক মই এইকাৰণে কৈ দিছোঁ এইবিলাকৰ ওপৰতে পৰীক্ষাত প্ৰশ্ন অহা দেখা যায় মানে হয়তো আপোনালোকক প্ৰশ্ন সুধিব পাৰে যেন 2023 চনত পুনৰ গঠন কৰা জিলাসমূহৰ নাম কি বুলি সুধিব পাৰে এইটো কাৰণে প্ৰশ্ন আহিব পাৰে নতুনকৈ আহিবলগীয়া পৰীক্ষাসমূহত এইটো কাৰণে আপোনালোকক মই কৈ দিছোঁ লগতে প্ৰাথমিক শিক্ষা নিযুক্তিৰ টেট লাভ কৰা নম্বৰেই মূল আধাৰ হ'ব লগতে বৰ্তমান 24টা মহকুমা বিলুপ্তি কৰি গঠন হ'ব একাকীখন উপজিলা আপোনালোকে হয়তো গম পাইছেতো লগতে স্বচ্ছ জিলা পুৰস্কাৰ বিজয়ী জিলা লাভ কৰিব 100 কোটি টকা লগতে বিধৱা পেঞ্চনসমূহৰ আপোনালোকে বিষয়ে ভালকৈ গম পাইছে আৰু লগতে যোনটো নতুনকৈ হ'বলগীয়া শিক্ষা বিভাগৰ কাৰণে নিযুক্তি হ'বলগীয়া বিষয়ে আমাৰ অসম চৰকাৰে কি কৈছে আপোনালোকে এতিয়া লগাই দিছোঁ ভালকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰ বিষয়ে নতুনকৈ হ'বলগীয়া শিক্ষা বিভাগৰ নিযুক্তিৰ বিষয়ে কি কৈছে আপোনালোকে এতিয়া চাই লওক ৰাজ্যৰ প্ৰাথমিক শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত আজি এটা বিশেষ পৰিৱৰ্তন ঘটা হৈছে ইমান দিনে আমি বিএড শিক্ষাগত অৰ্হতা আৰু টেটৰ মাৰ্কছ তিনিটাক আমি সমানে গুৰুত্ব দিছিলোঁ কিন্তু শিক্ষাগত অৰ্হতা বিভিন্ন অপেন স্কুল আদিত গৈ বেটাৰমেন আদি দি ল'ৰা ছোৱালীয়ে বঢ়াই আনে বা অসমৰ বাহিৰত গৈ বিএড কৰে য'ত নেকি বহুত নম্বৰ লৈ আহে সেইকাৰণে আজি আমি প্ৰাথমিক শিক্ষক শিক্ষয়িত্ৰী নিযুক্তিৰ ক্ষেত্ৰত শিক্ষাগত অৰ্হতা আৰু বিএডৰ মাৰ্কছৰ যিটো ভেলু তাক আমি 5 আৰু 10% সীমাবদ্ধ কৰি 85% ভেলু আমি টেটৰ মাৰ্কশ্বিটৰ ওপৰত আমি দিব খুজিছোঁ যিয়ে অসমত টেট উত্তীৰ্ণ হৈ থকা আৰু আৰ্থিক দুৰৱস্থাৰ বাবে বাহিৰত গৈ পঢ়ি নম্বৰ লৈ আহিব পৰা নাই তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিব আৰু টেটত লাভ কৰা মাৰ্কছেই মুখ্যতঃ এতিয়া প্ৰাথমিক শিক্ষাৰ বাবে প্ৰয়োজনীয় মাৰ্কছ হৈ পৰিব যদিও হায়াৰ ছেকেণ্ডাৰী ডিগ্ৰীৰ এটা মাৰ্কছ এই ক্ষেত্ৰত আহিব কিন্তু মুখ্যতঃ টেটৰ মাৰ্কশ্বিটখনে শিক্ষক নিযুক্তিৰ মুখ্য বিষয়বস্তু হৈ পৰিব তো ইয়াৰ সন্দৰ্ভতে আমাৰ অসম চৰকাৰৰ এডুকেশ্যন মিনিষ্টাৰ মানে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এটা টুইট কৰিছে আপোনালোকে ভালকৈ নিজে গৈ পিনি চেক আউট কৰিব পাৰিব কিমান নম্বৰ লাগে ভালকৈ তেওঁ লিখা আছে আপোনালোকে গৈ পিনি চেক আউট কৰি পিনি পঢ়িব পাৰিব তো আমাৰ অসম চৰকাৰৰ প্ৰায় 22,000 ভেকেঞ্চি অনলাইন এপ্লাই অহা মাহৰ পৰা হ'ব মই যিমান দূৰ গম পাইছোঁ 10 তাৰিখৰ পৰা আৰম্ভ হ'ব এইটো কাৰণে ভালকৈ আপোনালোকে পঢ়া শুনা কৰক বিশেষকৈ আমাৰ ডিফেন্স লাভাৰসকলক কৈছোঁ যোনে অসম পুলিচৰ কাৰণে ৰখি আছে আপোনালোকে ভালকৈ ৰানিং কৰা ষ্টাৰ্ট কৰি দিয়ক অতি সোনকালে ভেকেঞ্চিসমূহৰ এপ্লাই আৰম্ভ হ'ব